নমস্কাৰ। মানে আজি অলপ ফুৰিব আহিলোঁ আৰু কিমাননো সদায় কাম ফেমিলি সদায়তো বিজি হৈয়ে থাকোঁ, গতিকে কেতিয়াবা আহিব লাগে মাজে সময়ে অলপ ফুৰিবলৈ, কাৰণ সদায়তো ব্যস্ততাতে থাকোঁ। কেতিয়াবা লাগে নিৰল নিস্তব্ধ ঠাইত আহি কেতিয়াবা মাইণ্ডটো ফ্ৰেছ কৰিবলৈ। সেইকাৰণে আজি আহিলোঁ। এইখিনি ঠাই তামোলপুৰৰ ওচৰৰে, কি নাম মই ইমান ভালকৈ নাজানো। মোৰ লগত আৰু আহিছে, মই দেখাই আছোঁ কোন আহিছে। এই চাওক, আছামিজ ফানমস্তি চেনেলৰ বিচিত্ৰ দাস বিজি হৈ আছে, মই দেখাই আছোঁ। বিচিত্ৰ টুপিটো খুলি দিয়া, তেতিয়াহে অলপ চিনি পাব মানুহে। এয়া বিচিত্ৰ দাস টুপি চুপি মাৰি আছে, অলপ বেলেগ হৈছে। কিবা ক'বানে আজি যে ফুৰিব আহি কেনে লাগিল? বিৰাট ভাল লাগছে। এই দেখছে না, এই নদী 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 জীৱনত দেখিছিলি না? এই চাই ল, নদীটো দেখাই দিয়া। নদী গোটেই দেহাটো ঠাণ্ডা পৰি যাব, গা ধুব আহিবি, গামচা লৈ আহিবি লগত। নদী গা ধুব বহুত ভাল হৈছে। আৰু মেইনলি কি, নদীখন এইখিনি ঠাই এনেকুৱা, এইফালৰ পৰা দেখিছে, এইফালৰ পৰাও পানী আহি আছে, প্লাছ আৰু এইটো ছাইডেও এনেকৈ গৈছে আৰু এইটো ছাইডেও গৈছে, মানে ৱাই টাইপৰ হৈ আছে। আৰু এইখিনিত বহুত মানে শিল চিল বহুত আছে, শিল বালি। ইয়াৰ পৰা ঘৰ বান্ধিব লাগিলে ইয়াৰ পৰা শিল নিব লাগিব আপোনালোকে। আৰু এই দেখিছে, এতিয়া অলপ ইয়াতে ফুৰি কিনে আকৌ যাওঁ, আগত কি পাওঁ চাওঁ, তাতেও নামিম, তাতেও অলপ ফুৰিম। গতিকে আজিৰ ভিডিঅ'টো বিশেষ ইনফৰমেশ্যন নাই, এনে এইটো ব্লগ টাইপৰ ভিডিঅ' বনালোঁ, বিশেষ স্পেচিয়েল ভিডিঅ' নহয়। অলপ ফুৰিব আহিলোঁ, তাকে আপোনালোকক দেখালোঁ, আপোনালোকে চাই লওক। এইফালৰ পৰা নদীটো আহিছে আৰু এইফালে এনেকৈ বৈ গৈছে, প্লাছ আৰু এইফালে এনেকৈ বৈ গৈছে, মানে ৱাই টাইপৰ হৈছে, কিন্তু নদীটো সেইফালৰ পৰাই বৈ আহিছে, দুইফালে কাটি খাইছে। নাজানো আৰু ক'ত যায়, মানে এইফালে এনেকৈ গৈ মানে এইফালেদিও গৈছে, এইফালেদিও গৈছে, আগত গৈ জইন হৈছে, দুখন ব্ৰিজ আছে। আৰু এই বতৰত এতিয়া পিকনিক খাবলৈ আহিছে, সেইফালে দেখিছে আপোনালোকে, তাত পিকনিক চলি আছে। নাজানো এইটো বতৰত কিহৰ পিকনিক খাব আহিছে, না আমাৰ দৰে তেওঁলোকে এনজয় কৰিব আহিছে ব্যস্ততাৰ মাজত। গতিকে আহিছে বহুত মানুহ, আহি এনেকৈ এনজয় কৰি আছে, কিছুমানে গা ধুই আছে। আমি গামোচা চামোচা অনা নাই, সেইকাৰণে মানে গা ধুবলৈ মন গৈছিল নদীটো দেখা পাই, কি কৰিম আৰু, কাপোৰে নাই হাতত, কেনেকৈ গা ধুম। গতিকে আৰু বিচিত্ৰ, তোমাৰ কি হ'ল? তোমাৰ চেনেলটো আজিকালি ভিডিঅ' চিডিঅ' নাপাওঁ হ'লো যে? নাই, বেলেগ বিজনেছত লাগি গৈছোঁ। পুৰা বিজনেছ, পুৰা মাল কামাই আছে আৰু। মাল কামেই আজিকালি মাল মানে এইটো ৰখৰা বুলি কয় নেকি, দখৰা বুলি কয়। হয় হয়, এই আৰু টকাৰ পিছততো সদায় দৌৰিয়ে থাকোঁ, সদায় কাম ভাগৰ, তাৰে মাজত আহিছোঁ আজি অলপ এনজয় কৰিম বুলি। এনজয়টো মেইন। আমি এই নদী এই দেখছে নাই, নদী, এই নদীৰ পিছত আমি চাহ বাগানত সোমাম, তাতে আমি ভিডিঅ' বনাম। এটা ভিডিঅ' মানে ফেচবুকত পাইছিলোঁ, তাতে এজনে কৈ আছে নদী এই সেইটোৱে কমেডি কৰি আছে। দেখছে না, এই গুটি সেই বেলেগ গুটি নহয়, শিল গুটি। যিয়ে নহওক, এতিয়া আমি ক'ত যাম আৰু? চাহ বাগানত যাম। আৰু এইখিনি ঠাইৰ নাম কি বুলি কয়? তামোলপুৰৰ ওচৰত কি এইখিনি জাগা নাগৰাজুলি আইলেণ্ড। আমাৰ ইয়াতো আইলেণ্ড আছে, আমি নিজে গম নাপাওঁ। নাগৰাজুলি আইলেণ্ড, আমাৰ লগতে ৰাহুল আহিছে, তাক দেখুৱাই নাই, দূৰে দূৰে আছে। আৰু সেই আৰু নাগৰাজুলি আইলেণ্ড, ময়ো শুনা নাছিলোঁ এইটো আইলেণ্ড বুলি, এইফালে আহি থাকোঁ, সোমোৱা নাযায়। গতিকে নাগৰাজুলি আইলেণ্ডত আপোনালোকে আহিব, ইয়াতে পিকনিক খোৱা ধুনীয়া প্লেচ আছে। কিন্তু লগত গামচা লৈ আহিব, লগত গামচা লৈ আহিব, গা ধুব পাৰিব। গোটা কাপোৰ কানি জিকি গ'লে সেনেকৈ বহি যাব লাগিব, গামচা লৈ আহিব। ঠিক আছে, পিন্ধাকে। ঠিক আছে, এতিয়া আমি গৈ আছোঁ আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আমি যাব ওলালোঁ। বাগান চাওঁ, এতিয়া অলপ বাগান চাওঁ, চাহ বাগান। আপোনালোকে চাই থাকক, আমাৰ লগত আহিছোঁ এতিয়া। এইফালে চাওক, আৰু মানুহ আছে। বহুত ডাঙৰ বাগান ন? তুমি মানে আগতে অহা নাই বাগানত? সোমোৱা নাই, এইটো দেখাটো পায়ে থকা যায়, আহি থকা যায় যিহেতুকে। ভাল লাগে ন, পুৰা লাইন চিৰিজ গছ নে এইবিলাক? এই ৰ'দত দিলে চাহ হয়তো। হা, চাহ হৈ যাব না?
আৰু এইবিলাক চিৰিজ গছ না চিৰিজ ভাল জানা মানুহটো চিনি নাপাওঁ না চিৰিজ গছ আৰু নাই আমাৰ এই আগতে যিবিলাক ভিচিডি আছিল ধৰা গানত আছিলে নহয় চাহ বাগানৰ গানত বাগানৰ মাজে মাজে চিৰিজ গছ আৰু মেইনলি কি চাহ বাগান অসমতে আছে অসমৰ পৰাইতো চাহ উৎপাদন বেছি হয় কিন্তু অৰিজিনেল চাহটো আমি খাবলৈ নাপাওঁ হয় না আৰু অৰিজিনেল যিবিলাক আছে সেইবিলাকতো বাহিৰত পঠাই দিয়ে বাকী যিবিলাক ডুপ্লিকেট ৰৈ যায় সেইবিলাক আমি খাওঁ ৰঙা এনে আমি খাওঁ মানে ভাতটো বনাওঁ আমি আৰু খাই বেলেগেই তাৰে যিবিলাক ৰঙা আছে সেইবিলাক আমাৰ তাত আহে আৰু এনেকুৱা পৰিস্থিতি অৰিজিনেল বিয়া গিলাত যে কুকুৰগিলা যে ৰখি থাকে যে পাত খেলা চোৱা পাত খেলা সেই আৰু সেই নিচিনা নহয় অসমত ঠিকেই দিলি খাম পালি খালো আৰু নাপালি নাই অৰিজিনেল চাহটো খাই পোৱা নাই কিন্তু অৰিজিনেল পাতটো একদম মিহি আমাৰ তাতে একেবাৰে মতে চয়াবিনৰ সমান ডাঙৰ ডাঙৰ পাত আৰু বাগানত আগতেও গৈছোঁ চাহ আনিবলৈ কিন্তু অৰিজিনেল চাহটো নিদিয়ে নাজানো কিয় বা আৰু দামটো বহুত চাগে আৰু কিমান ডাঙৰ বাগান এইখন চাওকচোন এইফালে চাওক বহুত ডাঙৰ বাগান আৰু এইফালে নাগ্ৰাজুলিৰ ফালে বহুত বাগান আছে এনেকুৱা আৰু মেইনলি কি এই ইয়াতে হাতী আহে ন এটা হাতীৰ অলপ উপদ্ৰৱ আছে কাৰণ ভূটান পাহাৰখন ইয়াৰ পৰা বেছি দূৰ নহয় গতিকে তাৰ পৰা হাতী আহে আৰু এইবিলাকত সোমাই সেইকাৰণে চাৰিওপিনে তাৰ কটা দি মানে বাগানখন ঘেৰি দিছে এইটোৱে আৰু মেইনলি গতিকে আহিলেও ফুৰিব বহুতেই ভাল লাগিল আপোনালোকৰ যদি নাগ্ৰাজুলি চাইডে আহে বাগানত নোসোমোৱাকৈ নাযাব কাৰণ ইয়াৰে যিটো পৰিৱেশ বহুত ভাল লাগে আৰু বহুত পিকনিক প্লেচ আছে এইফালে আপোনালোকে আহিব আৰু ইয়াৰ পৰা বগামাটি বা ভূটান এইফালে বেছি দূৰ নহয় আৰু এনেকুৱা বহুত প্লেচ আছে এইফালে গতিকে আহিব আপোনালোকে বিচিত্ৰ ৰীল বনাই আছে চৰ্ট কি বাগানীয়া ডেন্স এটা দিবে নেকি লাজ লাগে না যিয়ে নহওক ভাল লাগিলে আৰু বাগানৰ মাজত যাওঁ এতিয়া আৰু ৰাস্তা আহি থাকিলে আমি ক'তনো সেই ফিল্ডটো পাম বাগানৰ মাজত যাওঁ বা এইফালে যাব পাৰিম ঠিকে আছে চাই লওঁ আৰু নৰো যাব ভয়ো লাগে এইডালেদি আহি আছোঁ কষ্টৰে বাকী আৰু বাগান দেখিছে অসমৰ বাগান যদিও অৰিজিনেল চাহ খাবলৈ নাপাওঁ বস্তুটো আমিয়ে বনাওঁ সেইটোৱে এটা ভাল লাগে আৰু আছামিজ মুভি চিকাৰ চাইছে আপোনালোকে য'ত বাগানৰ প্ৰথম হেৰিত মানে আৰম্ভণিতে বাগানৰ এইবিলাকে দেখায় বা বাগানীয়া সংস্কৃতিটো দেখায় গতিকে এই আৰু চাহ বাগান এইফালে ভিডিঅ' বনোৱাত ব্যস্ত তেওঁৰ এটা ইউটিউব চেনেল আছে আছামিজ ফান মস্তি আৰু বহুত ছাবস্ক্ৰাইবাৰ আছে আজিকালি ভিডিঅ' কমকৈ দিয়া হৈছে দিব বোলে মই ক'লোঁ দিব আৰু কমেডি ভিডিঅ' চাই ভাল লাগে দিয়কচোন কাৰণ হাঁহিৰ খুৰাক যোগোৱা মানুহ এইজন আৰু কৌতুকো কৰে যদি বিহু ফাংচনত লাগে তেখেতক মানে ইনভাইট কৰিব পাৰিব পাবি চিন্তা নকৰিবি পাব না পাব কণ্টেক্ট কেনেকৈ কৰিব তোমাক নাম্বাৰ ফোন কৰিলে হ'ল তুমি নাম্বাৰটো দি দিবা ডিছক্ৰিপশ্যনত মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম যদি কিবা কমেডি মানে এনেকুৱা লাগে ধৰক শ্ব'টো লাগে কমেডি তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব বিচিত্ৰক আৰু মই কিন্তু এইবিলাকত নাই দেই কমেডি চমেডি একদমেই কৰিব নোৱাৰোঁ এইফালে ফালিব পাৰিব বাৰু কমেডি কৰি যিয়ে নহওক এয়ে আৰু এনেকৈ বহুত ঘূৰিলোঁ এতিয়া সময় 1:30 বাজি গ'ল এতিয়া গৈ হোটেলত ভাত তাত খাওঁ খাই কিনে আৰু চিধাই ঘৰত যাম আৰু আৰু ওলালোঁ যাওঁ বহুত ফুৰিলোঁ ভাগৰো লাগিল আৰু এতিয়া ওলাই ভাত তাত খাই ধুনীয়াকৈ ঘৰত যাম ঘৰত গৈ শুই যাম পূৰা